ঐ হোৱা নাই এতিয়ালৈকে শ্বৰ্টটো সেইটো নাই হোৱা শ্বৰ্টটো যে হেভি পৰিব লাগে হেভি এনেকুৱা ধৰ এই দেখিছ না ইয়াত আছে এনেকুৱা ৰ'ল নহয় এতিয়া যেনিবা ধৰ এনিমি আহি গ'ল আমি এনিমি বুলিয়ে কওঁ আৰু এতিয়া চা যেনিবা এইটো এনিমি দেই এনেকুৱা কৰিল নাই এনেকুৱা কৰিলি চাবলৈ ৰ এনেকুৱা মাৰি এই বছ পৰিলে উঠাব লাগে জানো কি বছ আপুনি কি শ্বট মাৰিছে আমাক চক আমি দেখাইছো এই চক আপুনি নোৱাৰি মাৰিবলৈ এই এনেই মই বছ হোৱা নাই নহয় তেনেকৈ মাৰিছিলোঁ মানুহ গম পোৱা নাই আকৌ তেনেকে পৰি পৰিলে মানে আকৌ উঠি যাওঁ নহয় ন আপুনিতো মাৰ খালেই দিলে এই ডাক চাক মুখত আৰে শুনা নাই নি তহঁতক পইচা দি এনেই ৰাখিছোঁ মাৰটো তহঁতক খাম মানে এইটো মোৰ ষ্টাইল আপোনাৰ এইবিলাক ফকৰ ষ্টাইলে খালে আমাৰ একো নচলিব তাৰপৰা আৰু এটা ষ্টাইল আছে চাই লওক চাওঁ ৰাখ মানুহটো ছোৱালীজনীৰ পৰা কোনোবাই ক'লে পইচা দিলে ছোৱালীজনী আনি দিব লাগে এতিয়া ছোৱালীজনী এনেকৈ ধৰিবি এনেকৈ দাঙিবি এই কেলা মাৰিব ই দেখোন ই মাৰিব তই পেটুৱাটো কৰিব নোৱাৰিলে নকৰিবি বছৰ নাম ল'ব নাই চৰি খং উঠি গৈছিলে আপুনি মানুহজনে পেলাই দিছে এতিয়া হ'ব দে ফোন এটা আহিছিলে গম পোৱা নাই কি কৈছে এই এটা উঠাব লাগে কোন নাম কি ঘৰৰ পৰা উঠাব লাগে ফটো মনোজ নাম ফটো ৰাখ ফটো চিক্ৰেট দেখুৱা বস্তু এইটো কাম আমাৰ পোৱালি বছৰ কথা সুধিব পোৱালি এইবিলাক এইফালে চাই ল এইটো উঠাব পাৰিবি নহয় এই আৰামছে বিন্দাছ টক্কাবলৈ কাম নাই তাকে এঠাপৰ মাৰিবলৈ মনা কৰিছে চিধা উঠাই আনিব কৈছে তাৰপিছত মাল বেছি আছে গম পাইছ নাই সি যদি উল্টা পুল্টা কৰে আমি মাৰি দিম আকৌ এঠাপৰ নেমাৰিবি বেছি উল্টা পুল্টা কৰিলে আমাক মাৰিবলৈ নাই মাৰি শুন নেমাৰিবি মাৰিলে এঠাপৰ খাই ল'বি হ'লে তাক ধৰি আনিবি বুজিলি হ'ব এতিয়া যাব পাৰোঁ এতিয়া যা তহঁতি মাল কিমান দিব মাল 10,000 তোৰ 10,000 তোৰ বাকী 5 লাখটো মোৰ এইটো জিন্দগীত এটাও কাম ছাকচেছ কৰিব পৰা নাই এইটো কৰিব পাৰে নেকি পইচাবোৰতো চব মোৰ শেষে কৰি দিলে হেৰি হ'ব দে চাওঁ এইটো পাই গ'লে এটা বহি আছে মনো হয় নাই কি বছৰে মাৰিব মনা কৰিছিলো নাই মই কাক দম দিছো তই মোবাইল আছে কথা পিছে আমাৰ পিনে আছে আমাক চিনি পাইছ নি কোনোৱে চিনি পোৱা নাই বছৰ হয় কোন ধৰি কৈ দে কোন হয় কোন হয় যদি বছৰ মানুহ কৈ দে মোৰ মাথাটো বেয়া বছৰ মানুহ তোক উঠাই নিব কৈছে 10 বছৰ মানুহ নেকি বছে মাৰিব মনা কৰিছে তোক একো কোৱা নাই মই অথনি একদম আহিব মনা কৰিছে বুলি নহ'লে তোক আমি টকাই দিলো বছ কোন বছটো কোন বছক চিনি মানে পেটুৱা বছ মোক ধৰি নিব কৈছে মষ্ট ৱান্টেড কিনা ধৰি নিব কৈছে তই এতিয়া মাৰিছ কাৰণে তোক গটিয়াই দিম চাবি নি ভাই আমাৰ 10,000 টকাৰ কথা আছে আমি দুটা একদম মানে ঘৰত আমাৰ পৰিয়াল মানুহ চব আছে তোক খালি নিব কৈছে বছে তই লাহেকে গুচি যা মাৰিবলৈ মনা কৈছে মোক মাৰিব মনা কৈছে তেতিয়াহ'লে মইতো তোক মাৰিব পাৰোঁ ন যি হওক যি মই তোক মাৰিব পাৰিম ন অলপ ক'ৰ পৰা আহি যায় যাওঁ ঘৰলৈ ইমান দেৰি হ'ল খেতি অহা নাই বছ আছে নি আমাৰ আহিলি মানুহটো কথা আপুনি মাৰিব মনা কৰিলে সিহঁতে আমাক মাৰিব কেনে মনা কৰিছিলো গম পাওঁ সেইটো কাৰণে মাৰিব মনা কৰিছিলো দেউতাক মাৰ ট্ৰিটমেণ্টৰ খৰচাটো মই দিব লাগিব ন তহঁতক ট্ৰিটমেণ্টৰ খৰচ দিব আছে নেকি শুন আজিলৈকে এটা কাম ভালকৈ কৰিব পাৰে এটা ল'ৰা আছে পাতলা মাতলা আছে তাকে ধুই আনিবি যা সি মাৰিলে মাৰিম সি মাৰিলে নেমাৰিম কথা ক'লে মোৰ কথা কৈ দিবি
চুপ হৈ যাব কোনটো ফটো দেখাও ফটো এইটো চা পাৰিবি নাই এইটো এইটো এনেই আমাৰ বাহঁতৰ বেমাৰী দেখিছ ন বেমাৰী তই দুটা আছ আপুনি এটা কথা কৈ টপাই নিদিবি চাবি টপাই দিয়া বেছি মাৰিলে মাৰি দিম আকৌ মই এটা বাৰু এটা মানে নেমাৰিবি শুন যদি টপি দে ইমান মোৰ বদনাম হৈ যাব ন মোৰ কিমান আণ্ডাৰৱৰ্ল্ডৰ ৰেচপেক্ট আছে যাওঁ এতিয়া এটা পইচাহে লাগে কামততো নায়ে খুৱাই থকাটো লছেই হৈছে মানুহ চেঞ্জ কৰিবলৈ হ'ল এবাৰ কাম ফিনিছ কৰিব লাগে ফিনিছ এইবাৰ ইয়াতে আছে চাগে পইচা 500 টকা বেছি দিম মই থাকালৈকে আপোনালোকে টেনশ্যন ল'ব নালাগে নিকা ভাই থাকোঁতে ইমান টেনশ্যন ল'ব নালাগে আপোনালোকে টেনশ্যন নল'ব মই যি কৰিবলৈ আছে কৰি দিম আপোনালোকে খালি হেৰি কৰি দিব হ'ব হ'ব ঠিক আছে হ'ব ঠিক আছে এইপিনে শুনিছে নাই অঁ নিবলৈ আহিছোঁ বৈ আমাৰ কাপোৰ কানি নামি লৈ লওঁ ক'ত এই বছে মাৰিছে আমাৰ এইটো বছ কোন বছ এইটো বছ মোক চিনি পায় নাই তোক বেমাৰী বুলি এনেও চিনি পায় বৈ মোক কিমান ৰেচপেক্ট আছে জানো নাই পেটুৱা বছৰ কিমান আছে যদি নাজানো তই লাহে লাহে কাপোৰকেইটা পেক কৰ বৈ মই কোন আৰু চিনি পোৱা নাই সেইটো এৰিয়াৰ মিকা ভাই এই আমাৰ বছ কৈ দিয়া আণ্ডাৰগ্ৰাউণ্ড মিকা ভাই এটেম্প টু মিকা ভাই কোন চিনি পোৱা নাই কোন মুম্বাইৰ ফেমাছ ডন মিকা ভাই এইটো লগত আমি একেলগে চাহ খাইছোঁ বৈ তই বৈ তই বহুত লেকচাৰ দিবি বৈ নক্সা নহয় বৈ মোক চিনি নাপাওঁ আৰু আমি এইবিলাক এৰাগে আমাৰ এই ভাই চিনি ভাল লাগে তহঁতক যদি লাগে তহঁতি এই বাইকখন লৈ এইবিলাক লাগে আমাৰ ওচৰত BMW আছে এইবিলাক আমি মুটিও নাচাওঁ ভাই কেলে আমি দিমাগ কৰি কি আছে জানো নাই আৰু কি আছে জানো নাই কি আছে উলিয়াম নি কি চাওঁ AK-47 আমাৰ ওচৰত একো নাই কি আছে জানো নাই কি আছে AK-47 আমাৰ ওচৰত কি আছে আমাৰ ওচৰত একো নাই এতিয়ালৈকে অহাই নাই কামটো নহ'লে আপুনি আমাক একো লৈ নিদিয়ে তাৰপিছত ইমান বেমাৰী মানুহক দাঙি আনিব পৰা নাই তাৰপিছত AK-47 আছে আমাৰ ওচৰত একো নাই এশটা কেলৈ কৈছে MB-40 আছে বেমাৰী মানুহটোৱে একোৰে 47 কেনেকুৱা লাগিব MB-40 আছে তাতো জোৰে নাই একোৰে 47 কেনেকুৱা লাগিব এই মই নাজানো এইবিলাক মুঠতে ইয়ালৈ আমি কিন্তু আমি হাৰ মাৰা নাই আমি ফুটনি মাৰি গৈছোঁ আমাৰ ওচৰত কি আছে আমাৰ ওচৰত একো নাই আমি নাম দুবাৰ দিবি দেই আণ্ডাৰৱৰ্ল্ডত কিমান ৰেচপেক্ট আছে তই নাম আপুনি ভালকে নামটো দিছে কি আণ্ডাৰৱেলৰ ৰেচপেক্ট ভাই বুলি ক'লে গোটেই আশা ইণ্ডিয়াই গম পায় ন তোৰ লগত আজি কামেই নকৰোঁ শুন তহঁতক মোক ফূৰ্তি কিনি দিম আমি ফূৰ্তি নাখাওঁ আমি যাওঁ পোৱালি আহ বৰ দৰমাটো শুন নহয় এইবিলাকৰ কথাই নাই মই ভাবিছিলোঁ এটা 5,000 বঢ়াই দিম বুলি এটা কাম ভালকে কৰিব পৰা নাই আৰু কওক কি লাগে আপোনাক এতিয়া তাক ডেড বডি আনি দিম ডেড বডি মোক ডেড বডি নালাগে মোক মানুহ লাগে মানুহ আনিলে পইচা পাম ন কোনটো লাগে ডেড বডিটো আনি কি কৰিম লাগে ফটো দেখাওক ডেড বডি আনিলে লছ হ'ব পোষ্টমৰ্টম কৰিব লাগিব ফটো দেখাওক আপুনি ফটো পঠিয়াই লওক চাহ ফটো যাব দে এইটো হোৱা নাই ধৰি আনিছোঁ এইটো বেছি ভাৰী হ'ব নেকি এইটো ধৰি আনিবি দেই এইটো দেখিছোঁ নাই এইটো ক'ৰবাত আমি দেখিছোঁ এইটো নহয় ক'ৰবাত এইটো আমাৰ বছ হয় আকৌ নিজৰ ফটো দেখাইছা আমি তোমাকে ধৰিম নিজে ফটো দেখা ললি এইটো বন্ধুটো আমি গুলি আনিলোঁ ভাই এই দোকান দাদা বন্দুক দিয়া নাই তই একদম মূৰ্খ আছ নিজে আপোনাৰ ফটো মই তোক দিলোঁ তই ফটোটো বুজি নাপালি নি পিছফালে যে আছে নাৰিকল গছজোপি নাৰিকল গছজোপি কিনাৰত আছিলে নুঠিলে মানুহটো এইটো জুম কৰোঁতে পাইছোঁ অকণমান তাকে আনো নেকি তাকে লাগে কিমান কিমান এবাৰ ডাইৰেক্ট পইচা কেছ দিয়ক তাৰপিছত দেখা যাব আম্বানী নাৰিকল খাই শেষ কৰি দিছে আম্বানী 1 কোটি টকা ইনাম দিছে নাৰিকল নাজানো মুঠতে আমাক কেছ লাগিব এতিয়া অথনি বা কিমান ঘূৰি ফুৰিছোঁ তেওঁলোকে খৰচ হৈছে দিয়ক পইচা লাগে খং নুঠাবি যাচোন তহঁতি
পইচা লাগে তহঁতক অঁ লাগে বছ যা এইফালে আমাৰ টাউনত যে ষ্টেট বেংকটো আছে চুৰ কৰি আনিবি যা আপুনি খালি 1 ছেকেণ্ড ৰখক আমি ৰুটিনত আহি আছোঁ এই গুলি খাই নাহিলে হ'ল দেই ইয়াত তোকো কোৱাই নাই দেখোন এটাও বেংক নাই বছ আমাৰ যে গৰু বছ আমাৰ কৈছো ন গৰু আমাৰ পানী আকৌ বেংক বিচাৰিব হ'ব বচোন ভাই বছৰ আচলতে ইয়াক আজি দিমেই আৰু ইয়াত পানী পাইছোঁ দেখিছে না পানী পাইছোঁ বেংক নাই এই বছটো একদম বুঢ় এইটো লালকি নিব এইটো হেৰি হয় এইটো মাগুৰ মাছ নিনো আমি বেংক কিনিব যা লছ এই বেঙে নাপালোঁ গোটেই পৃথিৱী ঘূৰিলোঁ বুলি ক'লে বেয়া নহয় টাউনত ইমান ডাঙৰ বেংক এটা আছিলে আমি পথাৰ পৰ্বত গোটেই চব ঘূৰিলোঁ বেংক এটা নাপালোঁ আমি ভাল এটা বেংক বিচাৰি গৈছিল নে বেংক ক'লে পঠিয়াইছিল আপুনি ক'লে বেংক বিচাৰিবি যা বেংক বিচাৰিব কৈছোঁ আৰে টাউনত ইমান ডাঙৰ বেংকটো আছে তই সেইটো নাই ক'ত বেংক বিচাৰি আমি হিচি মেনি মাছ পালোঁ কিন্তু এৰিলোঁ মাছ কিন্তু বেংক নাপালোঁ গুটাম